তোমাৰ কথা ভাবিলে জানা জোনাকো পচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে ছায়া হৈ আহা এবাৰ কাষৰলে দি থকতে নালাগে আহিবলে সপোনত আহা এবাৰ কাষৰলে তোমাৰ কথা ভাবিলে জানা জোনাক উপচি পৰে মাক্কা বহুদিনৰ এটা প্লান পুষ্পা চিনেমাৰ অসমীয়াৰ শ্বুটিং আজি কৈ দিম বুলি ভাবিছো মজা গাইজ 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 ইউ আৰ অল ইজ ক্লিয়াৰ ৰেডি ওৱান কেমেৰা ষ্টাৰ্ট আহি গ'ল নেক্সট DSLR কেমেৰা আহি গ'ল নেক্সট কেমেৰামেন আহি গ'ল নেক্সট ডাইৰেক্টৰ আহি গ'ল নেক্সট মই হৈছো মাক্কা আজি পুষ্পা চিনেমাখনৰ হিৰো হিৰো তই পাৰিবি জানো এই হালধীয়া চুলি থকা প্ৰাণী মোৰ কি কমি আছে তই কচোন না মোৰ স্বাস্থ্য কমি আছে না মোৰ মুখমণ্ডল না ভৰি না হাত মোৰ বডি চা বডি ইমান এটা সৌন্দৰ্য বস্তুৱে ভৰপূৰ এজন ব্যক্তিয়ে হিৰো কাম কৰিব নোৱাৰিব তথাপি মোৰ সন্দেহ আছে মই বেলেগ এজনহে এপইণ্টমেণ্ট কৰিম বুলি ভাবিছিলো I am a director. Decision is always myself. মই কিছুমান ডিসিশন লম মই সিলেক্ট কৰিছো এজন আজি পুষ্পা চিনেমাৰ হিৰো হ'ব বাহুবলী পৃথিৱীখন উল্টাহে হ'বগে পায় পুষ্পা চিনেমালে এতিয়া বাহুবলী আহি গ'ল মোৰ কাম কেমেৰা কৰা মই ৰেডি কৰিছো না দেই কেমেৰা ৰেডি হৈ গ'ল ষ্টাৰ্ট কৰিব লাগে দে বাহুবলী দুটামান নিজাববীয়াকে ডায়লগ মাত ওকে ৰেডি অ্যাকশন ক্যামেরা রোলিং 1 2 पुष्पाराज मैं हुकेगा नहीं साला ये मजा 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 कतनु मजा হৈছে কতनु শুদ্ধ হৈছে হুকেগা नहीं নকয় ঝুকেগা नहीं কয় ঠিক কৈছে উৰে কান বল অটৰা পটৰা ঠিক কৈছে আবে অসমীয়াত আমি শুটিং কৰিছো ন ঝুকেগাটো হুকেগা হ'ব ইয়াক কয় টেলেন্ট নেক্সট স্টার্ট পুষ্পা সিনেমা চাই মোৰ ইমানেই খাতাৰা এক্সপেৰিয়েন্স হৈ গ'ল আজি অসমত থকা গোটেই লাল চন্দন কাঠ মই একেবাৰে ইটানগৰত পঞ্চাই দিম ইটানগৰৰ পৰা মংগল গ্ৰহৰ পৰা পুনৰ উভতি আহিব আমেৰিকালে ওৱাও বঢ়িয়া তাৰ পাছতে গোটেইখিনি কাঠ পঠাই দিম মাক্কা একেবাৰে ৰাছিয়া আৰু ইউক্ৰেইনলে খতম শেষ তোৰ বিজনেস গোটেই লাল বাতি জ্বলিব ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ হৈ আছে তোৰ হ'ব নাই কোন মুৰাটোৱে কিনিব কোনে কিনিব তহঁতে চাগে গমেই পোৱা নাই মই হৈছো পুষ্পাৰাজ मैं झुकेगा नहीं साला বঢ়িয়া এবাৰ দুটামান ফাইট লাগিব এই উৰে কান্ত ফাইটৰ বাবে তই এটা এক্টৰ তই কি এপইণ্ট কৰি দে ওকে লক্ষ্য স্থান বল চল বাপৰে ই দেখোন নামে কামে ড্ৰেছে পাতিয়ে গোটেইডাল পুষ্পা হৈ আছে মই কোৱা নাছিলো পুষ্পা চিনেমাৰ ৰিয়েল হিৰো এজন হ'ব বুলি নাম হৈছে সানি পুষ্পাৰাজ মই জুগেগা नहीं साला মোৰ আকৌ হিংসাই লাগি গৈছে দে ইমান ধুনীয়া ড্ৰেছ পাতি পিন্ধি আহিছে পুষ্পা লাগি গৈছে বে মুখখনৰ বাহিৰে মানে জুনে যি হলে হৈ থাকক আজিলে এইটো সময়লে ফাইটৰ সিনটো কৰি পেলাব লাগে এইটো আমাৰ কেমেৰামেনে ঠিকে কৈছে এতিয়া তহঁত দুটাৰ মাজত ফাইট হ'ব কোনে মাৰিবি পুষ্পাৰাজ মই জুগেগা नहीं साला বাহুবলী মাৰ মুখ মই খাতা এক্টিং কৰিম
यार तेरी झलक चरपी सिंभली नाम डक बर्फी तेरी झलक चरपी सिंभली बातें करे दो हरफी वाओ 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 की एक्टिंग की टैलेंट इफाले मारि दिছে হি গান গাই দিছে वाओ 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 হসাকে বহুমুখী প্ৰতিভাৰ অধিকাৰী দে এজন পুষ্পা পুষ্পা পুষ্পাৰাজ যুগে গানে ইছাল্লা মই কোৱা নাছিলো মোৰ লগত কেনেকুৱা ধুনীয়া এজন পুষ্পা আছে হা মই কোৱা নাছিলো মই যে নেজানো হে বাবে ধুনীয়া কৰিছে ধুনীয়া ই ওকে নেক্সট স্টেপ সেকেন্ড ফাইট ৰেডি 1 2 ক্যামেৰা রোলিং স্টার্ট ইয়ে ভাত খালে গুলাবাই হাগিব লাগিব নে হাগিলে নহব ভাত খালে হাগিব লাগিব নে হাগিলে নহব কি এক্টিং সুপার সুপার বঢ়িয়া বঢ়িয়া মই গলো অধপতনলে এ বডি স্বাস্থ্য থাকিলে নহব অলপ দিমাগটো লাগে তাৰ মানে ন This is my selection পুষ্পা পুষ্পা পুষ্পাৰাজ মেজুকে গানে হিসালা একদম হাই ফাই এক্টিং বৰ ধুনীয়া The last fight camera action rolling 1 2 go প্রেম করিলে ধোকা খাবি সহজ কথা হয় আজি প্রেম করিলে ধোকা খাবি সহজ কথা হৈছে আজি কি ট্যালেন্ট ও মাই গড সুন্দৰ এক্টিং বঢ়িয়া হৈছে নেক্সট স্টেপ পুষ্পাৰ যি কাঠনিয়া কাৰ্যটো তাৰ মানে কাঠবিলাক যে বেলেগ দেশলৈ লৈ যাব সেইটো পাব এইজন পুষ্পাই বাহুবলী তই নহব তই কাম নাই পুষ্পাৰাজ মে জুগে গানে ইনশাআল্লাহ দিস ইজ মাই সিলেকশন একদম সুন্দৰ বল এবাৰ লাল চন্দন কাঠখিনি তই পুষ্পা সানি পুষ্পা লৈ যাবি তই ওকে বেটা বেটা ইয়াত আনিছনো কি গাখীৰ ইয়াত গাখীৰ আনিব নোৱাৰ সঁচা কথা ক নহলে তোক ডাইৰেক্ট ইয়াতে শ্বুট কৰি দিম শ্বুট কৰি দিব য়েছ কি আনিছ সঁচা কথা ক নহলে ডাইৰেক্ট ইয়াতে শ্বুট কৰি দিম ইয়াত কোনো মানুহ নাই গতিকে কিহৰ চিন্তা ক কি হল লালা তাৰপাছত লাল চন্দন কাঠ ছাৰ লাল চন্দন 2 নম্বৰী বিজনেছ ৰহ 12 বজাই আছোং তোক আজি সৰি ছাৰ বোপাই আজিকালি 2 নম্বৰী কৰিব নোৱাৰিবি পুষ্পা চিনেমাখন ময়ো চাই থৈছো গম পাও অকণমান বেটা কিবা এটা কৰিব লাগিব পুষ্পা চিনেমা চাই মেলি এক্টিভ হৈ আছে ঠগিব নোৱাৰো গাখীৰ কৈ পালো বেলেগ কিবা ক'ব লাগিছিলে তোত কিবা এটা আইডিয়া লগাব লাগিব এতিয়া এই তই সাৰেন্ডাৰ কৰিবি নে শ্বুট কৰি দিও ছাৰ হেডা ডাঙৰ হাপ ক'ত হাপ ক'লে মোৰ ভয় লাগে আকৌ দেই ক'ত হাপ চান্সতে ডান্স মাৰিব লাগিব ছাৰ আগলে চাওকচোন আগলে নাই দেখা ক'ত গাড়ীখন যে নাই তই মানে পলালে শ্বুট কৰি দিম তোক মই এতিয়া ক'ত পলাইছ ৰখ পুষ্পা
पुष्पराज मैं जुगे या नहीं साला